তো এই গেছে ডিভলপস পাৰ্টি অন্য এটা ব্লগৰ সৈতে আপোনালোকৰ মাজত আৰু এটা নতুনকৈ চাইড এটা কমপ্লিট হৈছে নলবাৰী ধমধমাত তো আমি কি বনালো ইয়াতে চাই ইউ শেপৰ পাকঘৰ হয় কালাৰটো অলপ আনকমন তো বলক কি বনালো চাওঁ তো আমি সোমাই মানে ইউ শেপৰ মানে অকণমান চুটি আছে এইখন ইউ শেপ বুলিয়ে ক'ব লাগিব আৰু এইফালে এনেকুৱা এটা চকেছ বনাইছোঁ আলমাৰি টাইপৰ মানে দরজা দুখন লগাই দিছো ভিতৰত চাৰিখন সেলফ আছে ব্লেকত কম্বিনেশ্যন কৰি দিছো বেবি পিংক কালাৰটো এনেকুৱা টাইপৰ হয় বেবি পিংক টাইপৰ আৰু মানে এতিয়া দুটা চকেছ আমি জইন কৰিছো তো এটাতে মানে বনাই নাই মানে ইফালে শ্ব'পিচবোৰ ৰাখিব পাৰিব কাৰণ ইয়াতে আপোনাৰ ডাইনিং এৰিয়াখন হয় ডাইনিং এৰিয়াখন হ'লে শ্ব'পিচবোৰ ৰাখিব পাৰিব আৰু তলত দেখি এনেকৈ এখন চিম্পুল গ্লাছ এখন লগাই দিছো আৰু এখন ব্ৰেকফাষ্ট টেবুল ওপৰত এইবিলাক একো দিয়া নাই নৰ্মেলি এনেকৈ দি দিছোঁ আৰু তলত খুলি খালী ইয়াতে চাউলৰ বস্তা বা এনেকুৱা কিবা বস্তু ৰাখিব পাৰিব আৰু গ্ৰেনাইটখন লগাই দিছে ইয়াতে গ্ৰেনাইটখন কাষ্টমাৰে লগাইছে বা আমাৰে লগাইছে গোটেইটো ডাবল মল্ডিং দিয়া আছে হেণ্ডেলটো ব্লেকত ব্যৱহাৰ কৰিছোঁ আৰু এছকাটিংটো আমি ব্লেক দিওঁ খুব চিম্পুলত ব্যৱহাৰ কৰিছোঁ গোটেইখিনি বস্তু প্ৰিমিয়াম হয় আৰু চিম্পুলকৈ বনাইছোঁ ইয়াতে একো দিয়া নাই ৰেণ্ডম এনেকুৱা একো দিয়া নাই নৰ্মেলি যিটো আমি বনাই থাকোঁ সেইটোৱে বনাইছোঁ কাৰণ ডাঙৰ হয় এৰিয়াটো বহুত ডাঙৰ হয় এইফালে চিংক আছে এইফালে এনেকুৱাকৈ খালী চেল্ফ আছে এইটো দুখন পাল্লাৰ এনেকুৱাকৈ এটা চেল্ফ আছে ভালেখিনি বস্তু ইয়াতে থ'ব পাৰিব কাৰণ ৰুমটো ভালেখিনি ডাঙৰ পাকঘৰটো যেতিয়া মানে এল টাইপত আছিল প্ৰথম তাৰপিছত আমি এইখিনি আৰু বনালোঁ যেতিয়া মানে এল টাইপত হয় তেতিয়া এইখিনি খালী খালী লাগে তো আমাৰ আইডিয়া দি এইখিনি আকৌ বনাই দিলোঁ তো দেখিব মানে দূৰৰ পৰা বেছি ভাল লাগিছে আৰু যেতিয়া ডাইনিং বহাব তেতিয়া বহুত ভাল লাগিব আৰু এইফালে এনেকুৱা চুকটো এইবাৰ চুকত মানে এইবাৰ চিলিণ্ডাৰখন পৰি গ'ল চিলিণ্ডাৰটো পৰি গ'ল সেইফালৰ পৰা মানে ব্লক কৰি দিয়া নাই এইফালেও কিবা কিবি বস্তু ল'ব পাৰিব এনেই আমি ব্লক কৰি দিওঁ এইফালে বহুত ডাঙৰ স্পেচ এখন পাই যাব ভালেখিনি বাকী এনেকৈ বাস্কেটকেইটা ইয়াতে দি দিছোঁ কাটলাৰী থালি এইবোৰ ইয়াতে দি দিছোঁ দ্বিতীয়টো মানে ইয়াতে দি দিছোঁ চুপটো আৰু এইফালৰ এই ব্ৰেকফাষ্টৰ এইখন মানে চাটাৰৰ ওচৰত আৰু এখন সৰুকৈ গৈছে এইটো মানে এটা সৰু বক্স আৰু এইটো আমি ব্লক কৰি দিয়া নাই চিক্ৰেট বক্স টাইপৰ এনেকৈ চিক্ৰেট মানে হেৰি গৈছে এইটো ভিতৰত মানে দেখা নাপায় আৰু হাত সোমাই দি পেলাই ইয়ে কৰিব লাগে ইয়াতে হেণ্ডেল ব্যৱহাৰ কৰিছোঁ বাকী এইফালে লেমিনেট HG হয় গোটেইখন যিখিনি মানে লগাইছোঁ গোটেইখিনি HG আপাৰ কেবিনেট বেছি নহয় এইখিনি চুটটো হৈছে কাৰণ দুখন মানে দুইফালে উইণ্ড' দুখন আছে তো কেতিয়াবা মানে কাৰেণ্ট নাথাকিলেও ভাল কাম কৰিব এইখিনি আৰু আপাৰ কেবিনেট এনেকৈ হেণ্ডেললেছ আজিকালি হেণ্ডেললেছে দি হেণ্ডেললেছ কৰি পিনে এনেকৈ বনাইছোঁ প্লাছ খালি বেছি নহয় আৰু যিখিনি মানে মছলা পাতি ল'ব লাগিব আৰু চিমনিটো এনেকুৱা ৱেব চেঞ্চৰৰ চিমনিটো আৰু এইটো মানে হাইড্ৰলিক আৰু ডাক কাভাৰটো এনেকৈ ডাক মানে কভাৰ কৰি দিয়া গৈছে এইখিনিয়ে বিশেষ একো নাই আৰু খুব ধুনীয়া চিম্পলত আৰু কালাৰটো বৰ ধুনীয়া উডেনৰ কম্বিনেশ্যনো দিছোঁ এইফালে উডেন বেছি ভাল লাগে উডেনটো যেতিয়া অপেনত মানে উডেনটো অলপ মানে যায় আৰু ভাল লাগে তো এইটোৱে পাকঘৰ কাষ্টমাৰ ৰিভিউ লৈ লওঁ এতিয়া কাষ্টমাৰ কেনেকুৱা পাইছে তো প্ৰথমতে আমি বাইদেউক নমস্কাৰ দিছোঁ কাৰণ মোৰ যিখিনি কাম কৰা কাম মোৰ দ্বাৰাই তো তাৰ বাবে আপোনাক ধন্যবাদ তো কওক এতিয়া ৰিভিউটো কেনেকুৱা লাগিছে আমার মধ্যে ভালো লেগেছে রাইজেটা কি করে নাজানো আর দ্বিতীয় আহিল এনেকে বনাও বলি আমারও বহুত আহিছে তাৰপিছত দীপকে আমি পচন্দ কৰি পেলাই বনাব দিলোঁ এনেকুৱা হৈছে এতিয়া আপোনালোকে চাব আৰু মোৰ মতে ভালে লাগিছে আপুনি ভবাতকৈ ঠিক হৈছে যেনেকৈ ভাবিছে তেনেকৈ আৰু আমি ভবা মতে হৈছে তো এইখিনি আছে আৰু আমি যিমানখিনি পাৰোঁ কাষ্টমাৰ মানে যেনেকৈ কৈ সেনেকৈ কৰিবৰ কাৰণে চেষ্টা কৰোঁ আৰু হাতেৰে বনাই কেতিয়াবা ক'ৰবাত ভুলভ্ৰান্তি হ'ব পাৰে তাৰ বাবে ক্ষমা বিচাৰিছোঁ তো একচুৱেলি বহুত ভিডিঅ' আহি থাকে মোবাইলত আমি মানে কিছুমানে কয় এলুমিনিয়াম পাকঘৰ বনাওঁ আৰু মোকো বহুত মানুহে ফোন কৰে যে আপুনি এলুমিনিয়াম পাকঘৰ বনাই নেকি যে আমাক লাগে এনেকুৱা আৰু এলুমিনিয়াম পাকঘৰটো আমি নবনাওঁ আৰু মই বনাবও মানা কৰোঁ
এই কাৰণতে কাৰণ আমাৰ মডুলাৰ যিটো কনচেপ্ট যিটো একদম প্ৰথমতে আহিছিল যিটো মানে আমাৰ অসমত যেতিয়া প্ৰথম আহিছিল বা ভাৰতত প্ৰথম আহিছিল সেই প্লায়েৰে ফাৰ্ষ্টটো কাঠ আহিছিল কাঠটো আৰু নাপাব চবতে কাঠৰ বনাইছিল কিছুমানে প্ৰথম ফালত তাৰপিছত প্লায়ৰে বনাইছিল তো এতিয়া এলুমিনিয়ামো চব বনাই ফ্ৰেম বনাই দৰ্জাৰ ফ্ৰেম বনাই খিৰিকীৰ ফ্ৰেম বনাই ওপৰতো আমি প্ৰফাইল লাইটৰ এলুমিনিয়াম লগাব বা কিবা লগাব লেকিন এলুমিনিয়ামৰ পাকঘৰ নহয় কিন্তু আৰু যেনেকুৱা কিছুমানে ভিডিঅ'ত কৈ থাকে প্লায়ৰ পাকঘৰ পোকে খাই যাব পচি যাব বেয়া হৈ যাব কিয় বেয়া হৈ যাব যদি আপুনি পাৰ্টিকুলাৰ বৰ্ডেদি পাকঘৰ এটা বনায় তেতিয়াহে বেয়া হ'ব BWP চেঞ্চুৰী আছে গাটানি আছে গ্ৰীণ প্লাই আছে 710 প্লাই ইমান সহজত বেয়া নহয় আৰু ইমান পাগল নহয় যে কোম্পানীবিলাকে প্লাই বেয়া হোৱা প্লাই এটা বনাব সেনেকে কাষ্টমাৰক দিব আৰু ইমান টকা দি এটা পাকঘৰ বা কিবা মানে পচি গ'লে দেখোন মাৰিব মানুহ এইটো ৰং কনচেপ্ট আপোনালোকে মই কেতিয়াবা এলুমিনিয়ামৰ পাকঘৰ নবনাওঁ আৰু কোনো নকৰিব মই সেইটো ৰেটো নাজানো লেকিন একদম কমতো নহয় কিন্তু মই জানো আৰু এলুমিনিয়ামৰ পাকঘৰত লগালে আমি এটা বস্তু দেখাই দিলোঁ এলুমিনিয়ামৰ পাকঘৰৰ যিটো হিঞ্জেছ দিয়ে বা কব্জা যিটো দিয়ে সেইটো চাই ল'ব এবাৰ সেইটো এবাৰ চাই ল'ব যিটো মানে 3D ব্যৱহাৰ বা 2D হওক যি হওক 3D তো নিদিয়ে বেছিভাগ 2D ব্যৱহাৰ কৰে আপোনাৰ সেইটো বস্তু চাই ল'ব আপোনালোকে ৱাৰ্ড্ৰপ বনাই যি বনাই থাকিব লেকিন চাই ল'ব এইটো পানীত পচি যোৱা বস্তু পৃথিৱীত কোনো সেনেকে নবনায় আৰু পাৰ্টিকুলাৰ বৰ্ডেদি আমাৰ পাকঘৰ বা সেনেকুৱা নবনায় বেলেগ কাম কৰিব পাৰে পাৰ্টিশ্যন চাৰ্টিশ্যন কেতিয়াবা ব্যৱহাৰ কৰিব পাৰে লেকিন এলুমিনিয়ামৰ পাকঘৰ মই নবনাওঁ আৰু মোক কোনো নকৰিব এলুমিনিয়ামৰ পাকঘৰৰ কাৰণে মই এলুমিনিয়ামটো মই পচন্দ নকৰোঁ এলুমিনিয়ামত যেতিয়া স্ক্ৰু এটা সোমাই দিব এই স্ক্ৰুটোৰে কথা ক'ব স্ক্ৰুটো যেতিয়া সোমাই যাব যেতিয়া এনেকে সদায় খোলা মেলা হৈ থাকিব এদিন নহয় এদিন খুলি আহি ওলাই যাব তো ওলাই পৰিলে সেই জেগাখিনি ডাঙৰ স্ক্ৰু হ'বনে জেগাটো মানে সলনি কৰিব লাগিব লেকিন কাঠৰ এনেকুৱা নহয় বা প্লায়ৰ এনেকুৱা নহয় প্লায়ৰ যোনে একদম 3 ক্লাছৰ প্লাই ইউজ কৰিছে তেতিয়া হ'বই হয়নে তো প্লাইটোতো এটা বনাইছে নহয় পাকঘৰৰ কাৰণে বেলেগ বা এনেকুৱা এটা গ্ৰেড আছে চবৰে আৰু আমি যিখিনি বাস্কেট ব্যৱহাৰ কৰোঁ এইটো 304 ষ্টিল তো হোম কেয়াৰে ইয়াতে মানে কেনেকুৱা কৰি দিছে এতিয়া মানে এইটো মাৰ্চৰ মাৰ্চ এণ্ডিং আমাৰ আজি 31 তাৰিখে ভিডিঅ'টো শ্বুট কৰি আছো বাৰু তো কালিৰ পৰা এনেকুৱা কৰিছে 3 বছৰৰ এটা গেৰেণ্টি দি দিয়ে তেওঁলোকে যে কিবা এটা প্ৰব্লেম হ'লে তেওঁলোকক ফোন কৰিব লাগিব হয়তো অহা যোৱা চাৰ্জ এটা ল'ব অহা যোৱা কৰাতে যিখিনি খৰচা হয় সেইটো এটা ল'ব পাৰে সেইখিনি বাস্কেটটোৰ পইচা নলয় বাস্কেটে মানে নতুনকৈ দি দিব কিবা যদি প্ৰব্লেম মোক ফোন নকৰিলে কথা নাই হোম কেয়াৰৰ মানে টল ফ্ৰী নাম্বাৰত ফোন কৰিলে কথা নাই আপোনালোকক দি যাব এনেকুৱা কথাটো আৰু যিখিনি ব্যৱহাৰ কৰোঁ সেইখিনি কৈ পেলাই প্ৰথম যেতিয়া বনাব কাৰণে আৰু এটা কাম কৰিব যাওঁ আগতে মানে বন্দবস্তটো আগতে কৰি লওঁ আমি পিছত আৰু নহয় যি বস্তু দিম বুলি কওঁ সেনেকুৱা বস্তুৱে দিম তো এইটোৱে আছে মডুলাৰ কিটচেনৰ এটা ধুনীয়া মডুলাৰ কিটচেনৰ ভিডিঅ' প্লাছ শ্বকেছটো দেখিছে তো আপোনালোককো যদি লাগে এনেকুৱা কিটচেন বা ঘৰৰ কাম কৰিম বুলি ভাবি আছে তো ডেছক্ৰিপশ্যনৰ তলত নম্বৰত ফোন কৰিব আৰু কেতিয়াবা যদি কিবা প্ৰব্লেমো হয় ফোন কৰিব তো আজিলৈ এৰিছে নেক্সট এটা ভিডিঅ' লগ পাম বাই বাই লাগে